हेलो बंधुসকল मोर अन्य एटी भिडिओ आपनालोকক स्वागतम जनाइছোঁ। मैं बर्तमान आছোঁ कवालीर इथु नदीर ऊपर थका এখন দলঙৰ ওপৰত। বলক লমা দলঙত উঠিব আহক। এইখন হৈছে হেংগিং ব্ৰিজ। নদীখনৰ নাম হৈছে ইথু নদী। ইথু নদীৰ ওপৰত আছে এখন হেংগিং। এতিয়া আমি হেংগিং ব্ৰিজলৈ গৈ আছোঁ। নদীখনৰ পাৰেদি এখন গাঁও আছে। সেই গাঁওখনলৈ যাবলৈ যাতায়াতৰ এটাই সুবিধা আছে, ইয়াত এখন হেংগিং ব্ৰিজ আছে, ওলমা দলং। আৰু এইটোৱে হৈছে ওলমা দলঙলৈ যোৱা ৰাস্তা। আৰু নদীখনৰ সিপাৰে যিখন গাঁও আছে, সেই গাঁওখন তো ঘৰ 25 ঘৰ। আচ্ছা, এই নদীখনৰ নাম কি? হা, নদীখনৰ নাম হা ইথু। তো হেংগিং ব্ৰিজ ইয়াতে ওলমি আছে। ধৰক এইটো হেৰি হয়, এইবিলাক খুটা আৰু এইবিলাক হেৰি। তো তলত বাঁহৰ হেৰি দি থোৱা আছে, এইখনে হৈছে হেংগিং ব্ৰিজ। তো এইপিনে বাইক চাইকটো পাৰ কৰাই নিনিয়ে। মোৰ আগতে এই বন্ধু দুজন, মোৰ লগৰ বন্ধু দুজন গৈ আছে। এখন দলং আছে, ওলমা দলং, ইথু নদীৰ ওপৰত। ইয়াৰ পৰা আনিনীলৈ 100 কিলোমিটাৰ আৰু আনিনীৰ পৰা চাইনা বৰ্ডাৰলৈ 70 কিলোমিটাৰ বা 80 কিলোমিটাৰ। টোটেল 180 নহ'লে 170 কিলোমিটাৰ হ'ব। এইখনে হৈছে ইথু নদী। মোৰ লগৰ কেইজনটো বহুতো পালেগৈ। গোলকৈ বনাইছে, মাজত আছে বাঁহৰ এই গোটা বাঁহ দিয়া আছে, ধুনীয়াকৈ গুঠি থোৱা আছে। মাছ ভাগ পাবলৈ হৈছোঁ আৰু এইবিলাক তাৰ নাই ইয়াত। লাহে লাহে হেৰি হৈছেগৈ আৰু। এটা ঝৰ্ণা সেইটো ছাইডৰ পৰা আহিছে। কমচে কম আমি চাগে 100-150 মিটাৰ ওপৰত আছোঁ নেকি। এই ছাইডৰ বাঁহবিলাক পুৰণা হৈছে আৰু এইটো ছাইডৰ বাঁহবিলাক। বাকী মাজৰবিলাক পুৰণা হ'লেও গোটা বাঁহ, ইমান জল্দি বেয়া নহয়। দলংখন পূৰা 3জন মানুহ উঠি থকাৰ কাৰণে হিলি আছে। আৰু এনেও হিলা দলং নাপায়। ঐ বেছি নিহিলাবি, ব'ল এতিয়া সিটো পাৰলৈ যাওঁ। ইটো পাৰ से गिरा है कोई आदमी आज तक? पता नहीं।
Mister putaran bisa. No, voy en esto. বল পাৰ হৈ যাম মই আছোঁ এতিয়া নদীখনৰ মাজত পুৰণা হৈছে বাৰু এইখন তো মাছ ভাগত আছোঁ পুৰা সেইখন অকণমান ওপৰলা এখন গাঁও আছে বস্তি ইয়াত বস্তি বুলি কয় গাঁও আছে নদীখন এই চাইডটো দ আছে এইটো চাইডটো বাম আৰু ইয়াৰ পৰা বাইচান্স যদি পৰি যায় ডাইৰেক্ট পানীত হাত ভৰি ভাগিব আৰু পানীৰ বহুত সোঁত আছে দলংখনৰ বিষয়ে ইমানটো নাজানো কেতিয়া বনোৱা কি কথা এইবিলাক দলং ভাগিছেগৈ আৰু পুৰণা হৈছেগৈ আৰু এইবিলাক লাহে লাহে পুৰণা হৈছেগৈ মোৰ স্পঞ্জো খুলি গৈছে বাইচান্স পিছলি গ'লে মানে ফেঞ্চিঙৰ ভিতৰত সোমাই যাম আমি সিটো পাৰৰ পৰা ইয়াত পাই গ'লোঁ এতিয়া দলংখনত লগৰজন দৌৰিছে পুৰা হিলিছে বল একেবাৰে ইটো মূৰৰ পৰা আহোঁচোন ইটো দৌৰি দৌৰি গুচি গ'ল পুৰা হিলিছে তেনে Oke, paru aja tuh. अब नहीं जाएगा वाह সিটো মূৰত ই বহি লৈছে পুৰা সিটো মূৰত বহি নদীখন দলংখন হিলাই আছে আৰু তেতিয়া বনোৱা এইবিলাক যেতিয়া বনালে আৰু তাৰপিছততো ৰিপেয়াৰিং খালি তলৰ এই বাঁহবিলাককে কৰা হৈছে চাগে মাজে মাজে গাঁৱৰ মানুহবিলাকে বস্তিৰ মানুহবিলাকে চেঞ্জ কৰি থাকে বাকীটো আৰু একো হেৰি কৰাই নাই চাগে अच्छा दोस्त ये दलों ये हैंगिंग ब्रिज कब बनाया था वो तो पता नहीं रहता बहुत पहले से है कब से कितना साल हो गया ऐसे अभी तो हो रहा होगा 10-15 साल तो हो रहा होगा 10-15 साल तो बहुत लास्टिंग है हाँ बस्ती वाला लोग यहीं से लोड पूरा लेके जाते हैं हाँ क्या लोड राशन पानी আমি পাই গ'লোঁ এইটো পাৰত এতিয়া যিটো পাৰ পাই গৈছে এইবিলাক আছিলে হেৰি আৰু এইটোৱে হৈছে বস্তিলৈ যোৱা ৰাস্তা একদম ওপৰত আছে বস্তি ইয়াৰ পৰা 2-এটা ঘৰ আৰম্ভ হৈছে আৰু এইবিলাক ঘৰ
আকৌ আমি এতিয়া ঘূৰি যাম আৰু এইটো পাৰত পালোহি ইয়াৰ পৰা ঐ ये फल खाता है ना नहीं खाता है ना ये तो फल है जंगली फल है ये नहीं खाता है बोले और एक तो ऐसा वाला फल होता है था उसका नाम क्या था क्या फल है और खाने वाला एक तो फल नहीं मिलता है ऑरेंज ना क्या नहीं पता नहीं रे এইখনে হৈছে সিটো পাৰৰ পৰা এইটো পাৰলৈ আমি আহিছিলোঁ এইখনে হৈছে দলংখন বহুত দিনৰ পাছত উলমা দলঙৰ ওপৰত উঠিছোঁ আগত এবাৰ গৈছিলোঁ হেৰি এতিয়াতো হেংগিং ব্ৰিজখন আছে নে নাই নাজানো গেৰুৱামুখত আগতে এখন আছিলে সেইখনত উঠিছিলোঁ বৰ্তমান তেতিয়া সেইখন আছে নে নাই নাজানো কিন্তু তাত এখন সোৱণশিৰিৰ ওপৰত এখন দলং বনালে যেতিয়াৰ পৰা NHPC ডেম প্ৰজেক্ট আহিলে তাৰপিছত বনাইছে আৰু আগৰ যিখন হেংগিং ব্ৰিজ আছিলে উলমা দলং আছিলে সেইখন তো তাত উঠিছোঁ আগতে এবাৰ তাত মাজে মাজে এইবিলাক লকেট লগোৱা আছে এতিয়া আকৌ আমি এতিয়া ঘূৰি গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব লগতে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব